Hello friends, আমাৰ সকলো ৰানাৰ বিলাকে ৰেডি হৈ আছে দৌৰিব আৰু অলপ পিছত এয়া এক্সিলেন্ট হয় এইবিলাক সকলো বহি আছে এজন এয়া আগত এয়া এলেক্সে জাষ্ট পাইছেহি এলেক্স কিমান লাগিল কৈ দিয়া চাইতে ঐ এজন এও 10 মিনিট লাগিছে এও 10 মিনিট লাগিছে কিমান লাগিব 10 মিনিট 12 পথ হেই কি কোৱা তো দেখাই আছো অলপ পিছত ৰানিংটো মই ৰানিং কৰিলে কেনেকৈ দেখাব পাৰিম আজি নোৱাৰিম দেখাব হে গাইজ যিহেতু ৰানিং কৰি আছিলোঁ তো আমাৰ ৰানিংটো দেখাব নোৱাৰিলোঁ তো বেলেগে ৰানিং কৰাকৈ অলপ দেখুৱাই দিছোঁ টাইমিংটো দেখাব নোৱাৰিম চাগে সকলোৱে বেলেগকৈ দৌৰি আছে তো দেখুৱাম এওঁলোকে প্ৰেক্টিচ কেনেকৈ কৰি আছে কি প্ৰেক্টিচ কৰি আছে লং জাম্প আৰু ৰানিং পূৰা প্ৰেক্টিচ কৰি আছে তো দেখুৱাবলৈ চেষ্টা কৰিম গুডু টাইমটো আজি কৈ দিয়া কিমান লাগিল তোমাৰ 12-23 মানে ফিল্ডখন পূৰা শ্লিপ হৈ আছিল সেইটো কাৰণে 12-23 লাগিল তো এলেক্সে আজি ৰেষ্ট দিছে ন ভৰি বিষ ফিল্ড পূৰা শ্লিপ হৈ আছে চাই লওক পূৰা শ্লিপ পূৰা বোকা হৈ আছে তো শ্লিপ হৈ আছে অঁ ইয়াত প্ৰেক্টিচ হোমৱৰ্ক কৰি আছে পূৰা এক্সাৰচাইজ তো আমি একেলগে মানে এবাৰ চাকৰি পাব একেতে দুইটাতে পাব ফিল্ডখন ভালকৈ অলপ দেখাই দি আছোঁ এহেঁতক কিমান টাইম লাগিল সুধি আছোঁ জানো আজি কিমান লাগিল কৈ দিয়া আমাৰ 11:30 ফিল্ড শ্লিপ পাৰ্থ লং ৰানিং দিছে পাৰ্থই ফিল্ডখন দেখুৱাই আছোঁ ফিজিকেল মাৰ্কছ হৈ গৈছে আৰু নালাগে আৰু পূৰা বোকা হৈ আছে ফিল্ড শ্লিপৰ কাৰণে দৌৰিব পৰা নাই তো কিছুমানে লং ৰানিঙে কৰি দিছে কিছুমানে কৈছে যেনো টাইমটো অলপ বেছি লাগিছে অঁ टेंशन लेने का नहीं टेंशन देने का है टेंशन लेने के नहीं देने का है ऐसे प्रैक्टिस करते रहिए लाइफ आपका बन जाएगी आसाम पुलिस जय हो জয়া অসম পুৰা পানী হৈ আছে ফিল্ড বঢ়িয়া ফ্ৰেণ্ডছ তাত লং জাম্প মাৰি আছে তো লং জাম্প অলপ দেখুৱাই দিম বলক লং জাম্প মাৰিব চব ৰেডি হৈ আছে তো চাই আছো কিমান মাৰিবা 9-14 মাৰিছো বলা গৈ দেখুৱাই আছো ইয়াৰ পৰা ষ্টাৰ্ট কৰি তাত লং জাম্প মাৰিব তো তাত গৈ দেখুৱাই আছো মাৰা ইয়াৰ পৰা ষ্টাৰ্টিং তো মই গৈ আছো Okay, মাৰিয়ে দিলা মই আহি নাপালো মজা মিলা তো ইয়াতে লং জাম্প প্ৰেক্টিচ কৰি আছে ৰেষ্ট টাইম কিমান লাগিল শ্লিপ হৈ আছে কাৰণে প্ৰায়ভাগে আজি লং ৰানিং মাৰি দিছে 5 কিলোমিটাৰ তো চিম্বাক দেখাই আছো চিম্বা এই চিম্বা পুলিচ জাপৰ হিৰো দেই চিম্বা চিম্বা নাম কি চিম্বা যাওঁ এইটো চিম্বা পুলিচ জাপৰ হিৰো
ভিডিঅ' হৈ আছে ভিডিঅ' হৈ আছে ও ভিডিও কৰি আছে চিম্বা পুলিচ জাপৰ হিৰো এডিচন ন ভাই এডিচন হয় না চিম্বা পুলিচ জাপ শেৰ এই সময় সামনে রাখি আছে চিম্বা ইলিগেল হলে চাকৰি গ'ল না এটা হচ্ছে সিম্বা চিকাৰ কাৰণে গভৰ্ণমেণ্টৰ আছে নহয় তাত এইটো কি ডাম্বাল নে কি বুলি কয় ইয়াক কিহৰ কাৰণে এইটো চাওঁ মৰমনি মানে ছাৰৰ পাৰ্চনেল ছাৰ আৰু যোনকেইটা মানে গভৰ্ণমেণ্টৰ সেইকেইটা ঘৰত আছে আৰু চিম্বা তো লাইক जय हिंद, वंदे मातरम, जय आया।